গায়ত্ৰী সৎবুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুবস্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো যো ন প্ৰচোদয়াৎ। আজিৰ কাহিনী সাহসিকতাৰ ফল। ৰাম তেওঁৰ মাক দেউতাকৰ লগত ৰেল যাত্ৰাত গৈছিল। ৰাতি হোৱাৰ লগে লগে যাত্ৰীসকল শুই পৰিল। মাজৰাতি ৰামে ডবাৰ ভিতৰত কিছু শব্দ শুনিবলৈ পালে। তেওঁ উঠি বহিল আৰু দেখিলে যে ডবাত দুজন ডকাইত সোমাইছে আৰু যাত্ৰীসকলৰ বস্তুবোৰৰ লুটপাট আৰম্ভ কৰিছে। ৰামে কি কৰা উচিত ভাবি নাপালে। যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে কি কৰা যায়। হঠাতে তেওঁৰ মনলৈ এটা উপায় আহিল আৰু তেওঁৰ কাষতে শুই থকা যুৱকজনক জগালে আৰু তেওঁৰ কাণত ফুচফুচাই কিবা ক'লে। দুয়োজন এজন এজনকৈ উঠিল। এটা এটা বাকচ উঠাই ডকাইত দুটাৰ মূৰত আঘাত কৰিলে। দুয়োটা ডকাইত মূৰত হাত দি বহি পৰিল। সহযাত্ৰীসকলৰো মনলৈ সাহস আহিল। তেওঁলোকে ডকাইত দুটাক কৰায়ত্ব কৰিলে। এজন যাত্ৰীয়ে ট্ৰেইনৰ চেইন টানিলে। পুলিচ আহিল আৰু ডকাইত দুটাক ধৰি লৈ গ'ল। সহযাত্ৰীসকলে ৰামৰ সাহসৰ ভূয়সী প্ৰশংসা কৰিলে। ভাইটি ভণ্টিহঁত, মন কৰিলানে ৰামৰ মনলৈ কেনেকৈ সাহস আহিল? সাহস অহাৰ লগে লগে তেওঁৰ বুদ্ধিয়ে কাম কৰা আৰম্ভ কৰিলে। তেওঁ তৎপৰ হ'ল আৰু পৰিণামস্বৰূপে যাত্ৰীসকলৰ সুৰক্ষা হ'ল। এইটো নহয় যে বাকী যাত্ৰীসকলৰ মনত এইটো উপায় খেলোৱা নাছিল, কিন্তু তেওঁলোক ভয়ত পেপুৱা হৈ পৰিছিল। য'ত ভয়ৰ উদয় হয় তাত বুদ্ধিয়ে কাম কৰা বন্ধ কৰি দিয়ে আৰু সেইকাৰণে যাত্ৰীসকলে সাহস কৰিব পৰা নাছিল আৰু প্ৰতিৰক্ষাৰ বাবে একো কৰিব পৰা নাছিল। তোমালোকে জানা যে কেতিয়াবা ৰাতিৰ আন্ধাৰত ওলমি থকা ৰছীডালকে আমি সাপ বুলি ভাবোঁ আৰু সাপ বুলি ভবাৰ কাৰণে আমি ভয়ভীত হওঁ আৰু আগবাঢ়িব নোৱাৰোঁ। যিমান মানুহ আগবাঢ়িব পাৰিছে তেওঁলোকে মাত্ৰ নিজৰ সাহসৰ বাবেই আগবাঢ়ি যাব পাৰে। তোমালোকে শুনিছা নিশ্চয়, এবাৰ পাকিস্তানৰ পৰা আতংকবাদী আহিছিল আৰু আমাৰ যুঁজাৰু সৈন্যই নিজৰ সাহসিকতাৰ বাবে সেই আতংকবাদীসকলৰ লগত মোকাবিলা কৰিব পাৰিছিল। ভাৰতৰ সীমান্তত আমাৰ বীৰ জোৱানসকলে নিজৰ সাহসেৰে বিৰোধিতা কৰে আৰু আমাৰ সীমান্ত সুৰক্ষিত কৰি ৰাখে। সেইকাৰণে আমি জীৱনত আগবাঢ়িবলৈ হ'লে আমাৰ মনত সকলো সময়তে সাহসৰ বিচাৰ ৰাখিবই লাগিব। গান্ধীজীৰ মনত যদি দুৰ্বাৰ সাহস নাথাকিলেহেঁতেন তেওঁ জানো ইংৰাজৰ লগত যুঁজিব পাৰিলেহেঁতেন? লাল বাহাদুৰ শাস্ত্ৰী দুখীয়া আছিল, নাৱত দিবলৈ পইচা নাছিল, কিন্তু সাহসিকতাৰ পৰিচয় দিছিল আৰু সাঁতুৰি নাদুৰি নদী পাৰ হৈ বিদ্যালয়লৈ গৈছিল। শচীন তেণ্ডুলকাৰৰ জীৱনৰ কাহিনী তোমালোকে জানাই। তেওঁৰ মুখত এবাৰ বল লাগিছিল, নাকৰ পৰা যথেষ্ট তেজ ওলাইছিল। ডাক্তৰে ক'লে হস্পিটেল যাব লাগিব। শচীনে সাহসিকতাৰ পৰিচয় দেখুৱালে। বেণ্ডেজ বান্ধি লৈ ক'লে, মই খেলিম। ল'ৰালি কালত যি ল'ৰা ছোৱালীয়ে সাহস কৰে তেওঁ চাইকেল চলাবলৈ শিকে। যি ল'ৰা ছোৱালীয়ে সাহসৰ পৰিচয় দিয়ে তেওঁ সাঁতুৰিব পাৰে
আৰু যিসকল ছাত্ৰ ছাত্ৰী সাহসী তেওঁলোকে উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে তৈয়াৰী কৰে, পৰীক্ষাত বহিবলৈ পায় আৰু আগুৱাই যাব পাৰে। সেইকাৰণে সাহস তোমালোকৰ পৰম বন্ধু। সাহসে তোমালোকৰ মনত সকাৰাত্মক বিচাৰৰ জন্ম দিয়ে। সাহসে তোমালোকৰ মনত শক্তিৰে পৰিপূৰ্ণ কৰে আৰু সাহসে কাম কৰাৰ শক্তি বৃদ্ধি কৰে। সাহসেই তোমালোকৰ জীৱন আগুৱাই নিয়ে। সেইকাৰণে সাহসক প্ৰতিক্ষণতে নিজৰ বন্ধু বনোৱা, যাতে তোমালোকৰ প্ৰতি খোজতে সফলতা লাভ কৰা। সৎবাক্য। আমাৰ গুৰুদেৱ পণ্ডিত শ্ৰী ৰাম শৰ্মা আচাৰ্যয়ো কৈছিল, কাপুৰুষে থেৰো গেৰো কৰি থাকোঁতেই যায়, কিন্তু বিপদৰ পৰা প্ৰায় সেইজনেই উদ্ধাৰ হয় যিজনে সাহসেৰে বিপদৰ মুখামুখি হয়। ধন্যবাদ।